UPF খেলিছে মই ভাবোঁ আমি গোটেইকেইটা সিটতে ভাল কৰি জিকি যাম যোৱাকালিও ঠিক সেইধৰণে ইয়াত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আহি ইয়াত প্ৰচাৰ আৰম্ভ কৰিছে দলটো আচলতে অসমৰ মানুহে ঝাৰখণ্ডক কিয় ভোট দিব ঝাৰখণ্ড এখন বেলেগ ষ্টেট অসম এখন বেলেগ ষ্টেট গতিকে ঝাৰখণ্ডৰ পাৰ্টি এটাক ভোট দিলে ঝাৰখণ্ডৰ উন্নতি হ'ব নে অসমৰ উন্নতি হ'ব ইমানখিনিতো মানুহে বুজি পায় BTC ইলেকশ্যনত ভোট দিছিল স্থানীয় পাৰ্টি এতিয়া মানুহে ঝাৰখণ্ডৰ পাৰ্টি এটা কিয় ভোট দিব নাই টাইগাৰ আহিছে যদি নামটো অসম মুক্তি মৰ্চা কৰি দিলেহেঁতেন ঠিকে আছিলে কিন্তু আছাই যিখিনি ভোট পায় সেই ভোটটো আমাৰ ভোট নহয় সেই ভোটটো কমপ্লিট এটা বেলেগ ভোট সেই ভোটটো বিজেপিলৈকে কোনো ইলেকশ্যনতেই নাহে সেইটো হ'ল মেইন কথা এই কথাটো ময়ো কৈ আছোঁ জুবিন গাৰ্গৰ নাম কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত আনি এটা অক্ষমনীয় অপৰাধ কৰিছে কাৰণ জুবিনে নিজেই জীৱনটো কৈ আছিল পলিটিক্স নকৰিবা বন্ধু গতিকে মই ভাবোঁ যে কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি নিৰ্বাচনী ইস্তাহাৰৰ পৰা এই শব্দটো জুবিনৰ নামটো উদ্ৰ কৰি দিব লাগে বহুত মানুহ আমি 90টাতকৈ বেছি ওপৰত সিট পাই আছোঁ কংগ্ৰেছ দলে বৰ্তমান অসমত তেওঁলোকৰ শিপা বৰ্তমান নাই শিপা অত্যন্ত দুৰ্বল ইলেকশ্যনৰ পিছত পাৰ্টিটো চলাই ৰখাটোৱে তেওঁলোকৰ বাবে টান হৈ যাব বাকী বেলেগ পাৰ্টিৰ কথা বেলেগ কংগ্ৰেছৰ আজি ইমান ডাঙৰ ইলেকশ্যন হৈ আছে ঝাৰখণ্ডৰ পৰাও মানুহ আহি কেম্পেইন কৰি আছে কিন্তু কংগ্ৰেছক আপুনি ক'তো দেখা নাপায় সেইটো হৈছে মেইন কথা এইবিলাকলৈকে ভগৱানৰ ওপৰত এৰিব লাগে ইমান দিনটো কোনোবা জীয়াইও থাকিব লাগিব এটা যাওঁতে যদি মৰি থাকোঁ কথাটো কৈছোঁ সেইকাৰণে মানুহে ইমানটোলৈকে যাব নালাগে যিমানটো যাব লাগে সিমানে যাব লাগে প্ৰমোদ বড়োৰ ইলেকশ্যন খেলাত কোনো আপত্তি নাই তেওঁ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হৈছে ইলেকশ্যন জিকিলেও তেওঁ আকৌ MLA টো এৰিহে দিব আৰু এবাৰ বাই ইলেকশ্যনে হ'ব ধৰি ল'লোঁ প্ৰমোদ বড়ো জিকিলে তেওঁতো আৰু MP টো এৰি MLA টো হ'ব নাহে আকৌ MLA সিটটো এৰি দিব আকৌ বাই ইলেকশ্যন হ'ব কি লাভ হ'ব সেইকাৰণে ৰাইজে বুজি পায় MP নহ'লে MLA খেলিলে কথাটো বেলেগ আছে এখন হাতে MP এখন হাতে MLA দুইটাটো ৰাখিব নোৱাৰে লগত MCLAও আছে গতিকে তেওঁ তিনিটা পোষ্ট কেনেকৈ ৰাখিব এইটোতো সংবিধানে এলাউ নকৰে সেইকাৰণে মই ভাবোঁ যে বাই ইলেকশ্যন কৰাত কৰি UPPLৰ মানুহেও বিশ্বজিৎ দৈমাৰীকে ভোট দিব লাগে চাওক দীপেন বড়ো ভাল ল'ৰা আৰু দীপেন বড়োৱে BPFত যোগদান কৰিব লাগিছিলে যদি বড়োলেণ্ডৰ ৰাইজক সহায় কৰিব খোজে কাৰণ 5 বছৰটো হাগ্ৰামা মহিলাৰী ইয়াত থাকিব আৰু 5 বছৰ দিছপুৰতো আমি থাকিম দীপেন বড়োৱে 5 বছৰ বিৰোধী ৰাজনীতি কৰি ভাগৰিহে যাব গতিকে মোক যদি দীপেন বড়োৱে ইলেকশ্যনৰ আগত লগ পালেহেঁতেন বিজেপিত যোগদান কৰা যদি অসুবিধা আছে মই তেওঁক ক'লোহেঁতেন যে তেওঁ
PPF-ত যোগদান কৰিব লাগে। তেওঁ ভুল মই নকওঁ, এটা আৱেগ থাকে, ডেকা ল'ৰা, চিন্তাধাৰা, আমাৰ মাজত বয়সৰ গেপ আছে, কিন্তু পৰামৰ্শ ল'লে মই তেওঁক ক'লোহেঁতেন যে আপুনি BPF-ত যোগদান কৰক। BTC-টো হাগ্ৰামা মহিলাৰে কৈছে 15টাই জিকিব বুলি। মই এইবাৰ BTC-ৰ ইমান বেছিকৈ ঘূৰা নাই। BTC হাগ্ৰামা মহিলাৰীয়ে বেছিকৈ ঘূৰিছে আৰু হাগ্ৰামা মহিলাৰী কনফিডেণ্ট যে BTC-ত 15খন আসনেই NDA জিকিব। হাগ্ৰামা মহিলাৰী কৈছে 15খনত NDA জিকিব। 16 নম্বৰ ছিটটোতো নাই এতিয়া। গতিকে অজাপৰ হাতত ছিট নাই, ৰাইজৰ দলৰ হাতত ধিঙৰ ছিটটো আছে। অখিল গগৈ হাৰা জিকা মই দাবী নকৰোঁ, কিন্তু তীব্ৰ প্ৰতিদ্বন্দ্বিতাত আছে। আমাৰ কাৰণে ফৰক নপৰে, এইটো কংগ্ৰেছৰ জেগাত, সেইবোৰ সমষ্টিত আমাৰ কোনো কেণ্ডিডেটো নাই। OAC য'ত আহিব সেই জেগাবিলাকত BJPৰ কোনো প্ৰাৰ্থী নাই, বা আছে যদিও জিকাটো দূৰলৈ সম্ভাৱনা নাই। সেইকাৰণে এইটো কংগ্ৰেছ আৰু OACৰ যুদ্ধ, তাতে আমাৰ কমেণ্ট একো নাই। জিকিলেও BJP বিৰোধী হ'ব, হাৰিলেও BJPৰ বিৰোধীয়ে হ'ব, তাৰ পৰাতো আমাৰ কোনো লাভ নহয়। BTC 15খন আসনত যিহেতুকে আমি দেখা পাইছোঁ বা ৰাইজে কৈছে যে UPPL আৰু ইয়াত BPF বা BJP এটা ভাল মানে শক্তি আছে, আৰু তেনেকুৱা ক্ষেত্ৰত যোৱা যি নিৰ্বাচন হ'ল, এই নিৰ্বাচনত এককভাৱে আচলতে হাগ্ৰামাৰ মহিলাৰী নেতৃত্বত চৰকাৰ গঠন হ'ল। ইয়াৰ মূল কাৰণটো হৈছে আচলতে সংখ্যালঘু ভোটাৰখিনিয়ে ভোট দিয়াৰ কাৰণে, আৰু এইবাৰ এই UPPL সেই ইছ্যুটোৱে লৈছে যে বিশ্বাসঘাতক কৰিছে, সেইকাৰণে UPPL-ক মই তেনেকৈ নাভাবোঁ। BTC-ত হাগ্ৰামা মহিলাৰীৰ যিটো বিজয়, সকলো শ্ৰেণীৰ মানুহে তেখেতক ভোট দিছিল। বড়ো মানুহে ভোট নিদিলে, ওদালগুৰিত কেনেকৈ জিকিব? আমাৰ ইয়াতে ওদালগুৰি গোটেইকেইটা সমষ্টিত কেনেকৈ জিকিব? আজি বাক্সাত কেনেকৈ জিকিব? চিৰাঙত কেনেকৈ জিকিব? অৰ্থাৎ গোটেই ছেকশ্যনৰ মানুহে তেওঁ ভোট লৈছিল, আৰু সংখ্যালঘু মানুহখিনিয়ে হাগ্ৰামাক এনেই ভাল পায়। তেওঁৰ লগত এটা সম্বন্ধ আছে, আৰু এইটো নহয় বহুত দিনত। মই দেখিছোঁ যে তৰুণ গগৈৰ লগত থাকোঁতেও তেওঁকে ভোট দিয়ে, আৰু BJPৰ লগতো যেতিয়া BPF আগতেও আছিলে, হাগ্ৰামা মহিলাৰী সংখ্যালঘু মানুহখিনি আগৰ পৰাই ভোট দিয়ে। তেওঁ মানুহখিনিৰ লগত ভাল সম্পৰ্ক এটা ৰক্ষা কৰি চলিছে, এইটোতো স্বীকাৰ্য। UPPL-ৰ এইটো সম্পৰ্ক নাই। মই ইমানলৈকে খবৰ ৰখা নাই, কাৰণ মইতো 1 ঘণ্টাৰ কাৰণে আহিছোঁ, ইমান ক'ত গম পাম। আৰু BTC-ত মই নিজক ইমান জড়িত কৰোৱা নাই। আজিয়ে গোৰেশ্বৰত এখন মিটিং কৰিম, হৈ গ'ল। মই BTC-ৰ ইলেকশ্যনটো হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে হৈ আছে। আমি বহুত বেছি ইয়াত সোমোৱা নাই, কাৰণ আমাৰ মাত্ৰ 4খনে আসন। BTC ইলেকশ্যনত আমি চব ছিটত খেলিছিলোঁ, কিন্তু এইবাৰতো আমি মাত্ৰ 4খন আসনতহে খেলিছোঁ। আৰু BTC যিহেতু 5 বছৰৰ কাৰণে হাগ্ৰামা মহিলাৰী আহিলেই, তাত BJP আৰু UPPL-ৰ বহুত ভূমিকাটো নাথাকে। আপুনি বহুত আগলৈকে যায়। সি মন্ত্ৰী হ'বৰ কাৰণে মানুহটো জীয়াই থাকিব লাগিব, কেনেকৈ ক'ব? সেইটো আল্লাহ আৰু ভগৱান। সেইকাৰণে ইমান দূৰলৈকে নহয়, যিমানখিনিলৈকে ক'ব পাৰি যে মই নাথাকিলেও মোৰ পাৰ্টীয়ে এইখিনি কৰি দিব, সিমানলৈকে। এইটো চাওক, ওদালগুৰি এখন জিলা, ওদালগুৰি জিলাৰ মন্ত্ৰীসভাত প্ৰতিনিধিত্বটো আগৰ পৰাই আছে, এতিয়াওতো চৰণ বড়ো মন্ত্ৰী। গতিকে ওদালগুৰি জিলা হিচাপত বেলেগ, ব্যক্তিৰ কথাটো বেলেগ। আৰু BTC-ত কোন মন্ত্ৰী হ'ব নহ'ব, এইটো হাগ্ৰামা মহিলাৰীৰ ওপৰত বহুত নিৰ্ভৰ কৰিব। চাওক, আপোনালোকে কিছুমান কথাত এটা ভুল কৰি প্ৰচাৰ কৰে।
ভূপেন হাজৰিকাৰ সমাধি হওঁতে 4 বছৰ লাগিছিল। 6 মাহত ড্ৰয়িং ডিজাইন কৰি সমাধি কৰিলে সেইটো জুবিনক ভাল পোৱা হ'বনে বেয়া পোৱা হ'ব? সেইকাৰণে জীৱনকালত জুবিনক ভাল পোৱা মানুহবিলাকক এই কামবোৰ কৰিব দিয়ক। যোনে জীৱনকালত জুবিনক বেয়াই পাইছিলে তেওঁলোকে বেছি ভক্ত হৈ থাকিলে গণ্ডগোলহে হ'ব। সেইকাৰণে এটা শ্বহীদ বাকৰি বনাওঁতে কিমান দিন লাগিল? 5 বছৰ নালাগিলে। তাৰমানে আপোনালোকে 6 মাহতে যেনে তেনে কিবা এটা বনাই দিয়াটো বিচাৰে। জুবিনক ইমান বেয়া কিয় পায়? নহয়, জুবিন প্ৰেমী বোলা দুটা বস্তু আছে, এটা পলিটিকেল জুবিন প্ৰেমী আৰু এটা অৰিজিনেল জুবিন প্ৰেমী। অৰিজিনেল জুবিন প্ৰেমীয়ে বিচাৰে যে ধুনীয়াকৈ ড্ৰয়িং হওক, সুন্দৰ এটা সমাধি হওক, আৰু ডুপ্লিকেট জুবিন প্ৰেমীয়ে বিচাৰে যে কিয় নহ'ল বুলি কৈ ৰাজনীতি কৰিব লাগে। আপোনালোকে মোক কওকচোন, 6 মাহত যদি কিবা এটা সমাধি বনে সেইটো সমাধি হ'ব নেকি? সেইটো কংগ্ৰেছৰ দিনৰ অংগনবাদী কেন্দ্ৰ টাইপ হ'ব, পাৰৰ বাঁহ এটা। তেনেকৈ জুবিনক অপমান কৰিব কিয় বিচাৰে? মইতো আপোনালোকৰ মানসিকতাবিলাকে বুজি নাপাওঁ যে জুবিনক ভাল পায় নে বেয়া পায়। আৰু এতিয়া অমৃত প্ৰভাৰ কি ক'ব খুজিছে? তেতিয়া উকিলৰ কথাটো মই উত্তৰ দিব লাগিব। উকিলৰ কথাত উত্তৰ জাজে দিয়ে নে মন্ত্ৰীয়ে দিয়ে? আপোনাৰ আচল উদ্দেশ্যটো কওক, আপোনাৰ কি আপোনাৰ প্ৰশ্নটোৰ আচল পেটত থকা কথাটো কওক, মুখত থকাটো বাদ দিয়ক। ন্যায় পাব লাগে, ন্যায় এনেকৈ ন্যায় পায় নেকি? যদি ন্যায় পাব লাগে আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰক যাতে গোচৰটো ভাল হয়, জাজে ভাল জাজমেণ্ট দিয়ে। আৰু ভাল উকিল যদি আছে কোৰ্টত যাব লাগে। গতিকে আপোনালোকে জুবিনক ন্যায়ৰ লগত নাই, আপোনালোক আছে ৰাজনীতিৰ নামত, যে কেনেকৈ এইবিলাক প্ৰশ্ন কৰি 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 জুবিনক বিতৰ্কিত কৰি ৰাখিব পাৰে। ন্যায়টো দিলোৱেই, আমাৰ কাৰণেইতো আজি কোৰ্টত কেছ গ'ল। আজি আমি যদি নাথাকিলোহেঁতেন ছিংগাপুৰে ৰেহাই দিয়াৰ পিছতো কেছ চলি থাকে নেকি? ক'ব লাগে ছাৰ আপোনাক ধন্যবাদ, 6 মাহলৈকে আপুনি কাকো বেইল ল'ব দিয়া নাই। আকৌ উল্টা কৈ থাকে। বাইদেউ আপুনি কোন পেপাৰত? কি এইবুলিও কিবা এটা আছে নেকি অসমত? কি আছে চেনেল? হে ভগৱান।